আৰু সেই 5G স্মাৰ্টফোনটো যিটো ৰিয়েল দাম নেকি 33,000 আৰু এতিয়া বৰ্তমান দি আছে 24,000ত হ'লে আপোনালোকে যাব পাৰে বেষ্ট স্মাৰ্টফোন যদি আপোনালোকে ল'ব বিচাৰে। আমাৰ ইউটিউব চেনেল আকৌ মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেতো জানে ফ্লিপকাৰ্ট এমাজন এনেকুৱা বিগ বিলিয়ন ডে চলি আছে। বিগ বিলিয়ন ডেত কোনকেইটা স্মাৰ্টফোন আপোনালোকে এণ্ড্ৰইডত বা আইফোনক কোনকেইটা স্মাৰ্টফোন আপোনালোকে সস্তাত পাব, একেবাৰে সস্তাত পাব। কিমান দামী মোবাইল কিমান সস্তা দি আছে, কোনকেইটা ভাল মোবাইল মই এতিয়া আপোনালোকে এই ভিডিঅ'টোত সকলোখিনি কৈ দিম। যদি ভিডিঅ'টো প্ৰথমবাৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' মই বনাই থাকোঁ টেকন'লজিৰ ওপৰত। আৰু আপোনালোকে যদি স্মাৰ্টফোনৰ কিবা ছফ্টৱেৰ প্ৰব্লেম আছে তেতিয়া তলত কমেণ্ট কৰি কওক, তাৰ ওপৰত মই এটা ভিডিঅ' বনাই ধুনীয়াকৈ আপোনালোকক পঠাই দিম। গতিকে তেতিয়া বেছি দেৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাৰ্ষ্ট ফোনটো হৈছে চেমচাং গেলেক্সি A33 5G। আপোনালোকে জানেই চেমচাঙৰ বেষ্ট মোবাইল ফোন A33 A চিৰিজৰ স্মাৰ্টফোনখিনি বেষ্ট স্মাৰ্টফোন হয় আৰু M চিৰিজৰখিনিও হয়, কিন্তু A33 যিটো স্মাৰ্টফোন সেইটো 5G স্মাৰ্টফোন হয় আৰু সেই 5G স্মাৰ্টফোনটো যিটো ৰিয়েল দাম নেকি 33,000 আৰু এতিয়া বৰ্তমান দি আছে 24,000ত। গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া ল'ব পাৰে বেষ্ট মোবাইল ফোন। ছুপাৰ এমোলেড ডিছপ্লে OIS ছাপৰ্ট আছে কেমেৰাত, যিটো নেকি কেমেৰা কোৱালিটি আপোনালোকে বহুত ভাল পাব। যদি ভিডিঅ' কৰে তেতিয়া আপোনালোকৰ ভিডিঅ'টো ষ্টেবিলাইজেশ্যন ভিডিঅ' অকণো নলৰে। যদি আপোনালোকে ভিডিঅ' কৰে আৰামত ভিডিঅ' কৰিব পাৰিব, আৰু যিটো নাইট কেমেৰা সেইটোও বহুত ধুনীয়া হয়। গতিকে যদি ল'ব বিচাৰে সেইটো ফালে যাওক, সেইটো আৰামত ল'ব পাৰিব বেষ্ট মোবাইল ফোন আৰু বহুত সস্তাত দি আছে। আৰু নেক্সট মোবাইল ফোনটো হৈছে POCO M4 Pro। সেই স্মাৰ্টফোনটো যিটো ৰিয়েল দাম 17,000 কিন্তু বৰ্তমান দি আছে 10,000ত, মানে 10,000ত। গতিকে আপুনি যদি ল'ব বিচাৰে সেইটো ফালে যাব পাৰে। যিটো নেকি এমোলেড ডিছপ্লে পাব, 48 মেগাপিক্সেল কেমেৰা পাব, সেইফালে আপোনালোকে যাব পাৰে বেষ্ট স্মাৰ্টফোন যদি আপোনালোকে ল'ব বিচাৰে এতিয়া বিগ বিলিয়ন ডেত। গতিকে সেই দুটা ফোনৰ ফালে আপোনালোকে যাব পাৰে। যদি আপোনালোকৰ বাজেটটো অলপ বেছি তেতিয়া আপোনালোকে চেমচাঙৰ ফালে যাব বিচাৰে, আৰু যদি আপোনালোকৰ বাজেটটো অলপ কম তেতিয়াহ'লে আপোনালোকে POCO M4 Pro 5G যাব পাৰে। নেক্সট ফোনটো হৈছে আইফোন। দুটা আইফোন আছে বহুত সস্তাত দি আছে, আইফোন 11 আৰু আইফোন 13। আপোনালোকে জানে 14 লঞ্চ হৈ গ'ল, কিন্তু আইফোন যিটো 13 সেইটো ৰিয়েল দাম, যিটো মেইন দাম সেই দামটো হৈছে 70,000 মানে 70,000, কিন্তু বৰ্তমান দিয়ে 58,000ত। গতিকে সেইফালে আপোনালোকে যদি আইফোন ল'ব বিচাৰে তেতিয়া আইফোন 13ৰ ফালে আপোনালোকে যাব পাৰে। যদি আপোনালোকে ভাবিছে আইফোন 14 লৈ আপোনাৰ লাভ নাই, আপোনালোকে 13 যাব পাৰে। একেই দুটা ছেম, জাষ্ট অকণমান। ফোনটো যিটো মই আপোনাক কৈছিলোঁ আইফোন 11 যিটো দাম নেকি 48,000 সেইটো দি আছে বৰ্তমান 41,000। 35,000ত যিটো 64GB টো 64GB সেইটো 35,000ত দি আছে। যিটো 128GB টো 4GB ৰেম সেইটো দি আছে 41,000ত। গতিকে আপোনালোকে সেইটো ফালে যাব পাৰে, অতি সস্তাত দি আছে। গতিকে আপোনালোকে চিন্তা কৰি চাব পাৰে যদি আপোনালোকৰ বাজেটটো এটা আইফোন কিনা আছে। ঠিক আছে, আজিলৈ ভিডিঅ'টো এনেকুৱাই। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোখিনিৰ লগত শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো টেকন'লজি চেনেল, বেছিকৈ আগবঢ়া নাই, গতিকে অলপ ছাপোৰ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে।